বন্ধু বান্ধৱীসকল আপোনালোকে চাই থকা ভিডিঅ'টো মোৰ লগৰ বান্ধৱী এজনীৰ ৰিয়েল লাভ ষ্টৰী হয়। এইদৰে ৰিয়েল লাভ ষ্টৰী ভিডিঅ' চাই থাকিবলৈ মোৰ ৰংমন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব নাপাহৰিব। ব'লক এতিয়া আমি ভিডিঅ'টো চাওঁ। পল্লৱী অলপ ৰবাচোন, তোমাৰ লগত কথা এটা আছে। বিকাশ, কি খবৰ তোমাৰ? কোৱাচোন, কি কথা আছে? এনেদৰে ৰাস্তাত কথা পাতি থকা দেখিলে মানুহে কি ক'ব? ৰবাচোন, কিয়নো ইমান জল্দা কৰি আছা? মই যিষাৰ কথা তোমাক ক'ব বিচাৰিছো সেইষাৰ কথা ক'বলৈ অলপ সময় লাগিব। মানে বহুত দিনৰ পৰা কথাষাৰ ক'ম বুলি তোমাক ভাবি আছিলো, কিন্তু মই তোমাক লগ ধৰিব পৰা নাছিলো। তুমি ইমান দিন ক'ত আছিলা? নহয়, মোৰ গাটো ভাল নাছিল, সেইকাৰণে মই ঘৰতে কেইদিনমান ৰেষ্ট লৈ আছিলো। তোমাৰ মোবাইলত মই কেইবাদিনো ফোন মাৰিছিলো, কিন্তু চুইচ অফ দেখাই আছিল। কিয়নো বাৰু? হয়, মোৰ মোবাইলটো কেইদিনমান দেউতাই ব্যৱহাৰ কৰিছিল, সেইবাবে মোৰ চিমখন খুলি ৰাখিছিলো। পিছে তুমি ক'বলগীয়া কথাষাৰ কোৱা আকৌ। তুমি দেখোন বৰ লাজ কৰি আছা আজি কি তুমি মোক প্ৰথম লগ ধৰি আছা নেকি? ৰবা, কথাষাৰ কেনেকৈ কওঁ তাকে ভাবি আছো। তুমি জানা, আজি আমাৰ ফ্ৰেণ্ডশ্বিপ কৰা 2 বছৰ হ'ল। হয় নেকি? তোমাৰ যে আকৌ এইবোৰ মনত আছে, মোৰ আকৌ এইবোৰ মনত নাই দেই। তুমি মোক কি বুলি ভাবা মই জানিব নিবিচাৰো, কিন্তু তোমাৰ আৰু মোৰ যিদিনাখনৰ পৰা চিনাকি হৈছিল সেইদিনাখনৰ পৰা তুমি মোৰ অন্তৰত সোমাই পৰিছা। তোমাৰ মুখৰ মিঠা হাঁহি, খং ধেমালি এই সকলোবোৰে মোক দিনে দিনে পাগল কৰি দিছে। ৰবাচোন, আজি দেখোন তুমি বৰ ৰোমান্টিক কথা কৈ আছা। মই বুজি পাইছো দিয়া, তুমি যে মোক ভাল পোৱা। পাগল, এইখিনি কথা ক'বলৈ ইমান টাইম লাগিছে নে? চিধা কৈ দিলেই হ'ল আই লাভ ইউ বুলি। ছোৱালীক কেনেকৈ প্ৰপ'জ কৰিব লাগে সেইটো নাজানে, পাগল। কেনেকৈ জানিম? আজিয়ে যে তোমাক প্ৰথম প্ৰপ'জ কৰিছো। মই ভাবিছিলো তোমাক এইষাৰ কথা কোৱাৰ পাছত তুমি মোৰ লগত আৰু কেতিয়াও কথা নাপাতিবা বুলি। পাছত মই তোমাক একেবাৰে হেৰাই পেলাম বুলি বৰ ভয় খাই আছিলো। পিছে মই কি ভাবিম, তুমি মোক ভাল পোৱা নে? অলপ ৰবাচোন, ইমান ডাঙৰ এটা ডিচিশ্যন ইমান সোনকালে ল'ব পাৰি জানো? তুমি ইমান দিন ধৈৰ্য ধৰিছা আৰু অলপ সময়ত ধৈৰ্য ধৰিব নোৱাৰা নেকি? নিজৰ জীৱনৰ লগত তোমাক একেবাৰে জড়িত কৰিবলৈ অলপ ভাবিবই লাগিব, নহয় জানো? ঠিক আছে, মই তোমাক আজি ৰাতি 8 বজাত জনাম। ঠিক আছে, মই তোমাৰ উত্তৰ জানিবলৈ আজি ৰাতি 8 বজাত মই কল কৰিম। ঠিক আছে, তুমি 8 বজাৰ আগত কল নকৰিবা, সেই সময়ত দেউতা থাকে। ঠিক আছে হা, মই এতিয়া যাওঁ, তুমি ভালদৰে যাবা। বাই বাই। दिल तो पागल है, दिल दीवाना है। কি হ'ল মাজনী, আজি দেখোন তই বৰ ফূৰ্তিত আছ, কিবা ভাল খবৰ আছে নেকি? নাই মা, একো নাই, এনেই গান এটা গুণগুণাই আছো। ইমান গৰম, মই ফটাফট কাপোৰটো সলাই বিকাশে প্ৰপ'জ কৰা কথাটো ৰেখাক জনাও। ৰেখা, তই ক'ত আছ? আজি মই বৰ ফূৰ্তিত আছো। জান, আজি বিকাশে মোক প্ৰপ'জ কৰিছে। ইমান দিনৰ পৰা মই ভাবি আছিলো বিকাশে মোক কেতিয়া প্ৰপ'জ কৰিব। সি যদি ভাল পাওঁ বুলি নকলেহেঁতেন, মই নিজে কেইদিনমানৰ পিছত প্ৰপ'জ কৰিলোহেঁতেন। ভালেই হ'ল, সি আগতে মোক প্ৰপ'জ কৰিলে। তই কচোন, ছোৱালীয়েনো কেনেকৈ আগতে প্ৰপ'জ কৰে? আজি 8 বজাত উত্তৰ দিম বুলি ক'লো, সি চাগে অপেক্ষা কৰি আছে মোৰ ফোনটোৰ কাৰণে। জান, সি যেতিয়া মোক প্ৰপ'জ মাৰিলে নহয়, মোৰ এনেকুৱা লাগিছিল যেন তাক সাৱটি ধৰি আই লাভ ইউ বুলি চিঞৰি ক'বলৈ বৰ মন গৈছিল। হ'ব দে, তই ৰাখ এতিয়া, 8 বাজিব হ'ল, সি কল কৰিব। হ'ব, বেষ্ট অফ লাক দিব নালাগে, বাই বাই। দেউতা আকৌ এই সময়তহে মোৰ উঠিব পাৰিলেনে? সি কল কৰি আছে। মাজনী, তোৰ ফোন আহি আছে, ফোনটো ৰিচিভ কৰ। বান্ধৱীয়ে ফোন কৰাবলৈ দেউতাক কয়। দেউতা, মোৰ বান্ধৱী এজনীয়ে ফোন কৰি আছে। দেউতাক ৰুমৰ পৰা পঠিওৱা এটা বুদ্ধি কৰি। দেউতা, 8 বাজিলে নহয়, নিউজ দিবৰ সময় হৈছে। হয় নেকি মাজনী? ভাল কথা, মই নিউজটোৱে চাওঁগৈ ৰ। দেউতাক গ'ল ৰক্ষা ভাই। বেগাবেগি বিকাশক ফোনটো কৰি লওঁ, সি চাগে মোৰ কাৰণে ফোনটোৰ কাৰণে ৱেইট কৰি আছে। বিকাশ, কোৱা। তুমি ক'ত আছিলা? ইমান সময় ফোনটো কিয় ৰিচিভ কৰা নাই? কেতিয়াৰ পৰা ফোন মাৰি আছিলো। বিকাশ, তুমি ফোন কৰি থাকোঁতে দেউতা মোৰ ৰুমতে আছিলে, সেইকাৰণে মই তোমাৰ ফোনটো ৰিচিভ কৰিব পৰা নাছিলো। এতিয়া কিবা এটা বাহানা কৰি দেউতাক টিভি চাবলৈ পঠিয়াই দিলো। কোৱা এতিয়া, কি কৰি আছা? নাই, মই একো কৰা নাই, এনেই আছো। কেতিয়া 8 বাজিব তাৰ বাবে অপেক্ষা কৰি থাকোঁতে গ'ল। মই সোধা কথাষাৰৰ উত্তৰ দিবানে এতিয়া? ৰবাচোন, তোমাৰ
তোমাক উত্তৰটো দি আছো, অলপ সময় ধৈৰ্য ধৰা। তুমি যিটো উত্তৰ শুনিবলৈ ইমান সময় ধৰি অপেক্ষা কৰি আছা, উত্তৰটো হ'ল আই লাভ ইউ টু। আচলতে মই তোমাক বহুত বহুত ভাল পাওঁ। তুমি মোৰ ভাল পোৱা বুজিবলৈ ইমান সময় লাগিছিল নে? মই ভাবিছো তুমি বহুত আগতে বুজি পাবা বুলি। যি কি নহওক আমাৰ দুজনৰ মনৰ মিলন হ'ল। অহ য়েছ, হে ভগৱান থেংক ইউ আমাৰ দুজনক মিলাই দিয়াৰ বাবে। তুমি মানে মোক ইমান সময় জানি বুজি অপেক্ষা কৰালা। তুমি যদি মোক ভালে পোৱা তেতিয়া কিয় কৈ নিদিলা মই যেতিয়া সুধিছিলো? এতিয়া মা দেউতাক কৈ বিয়াখন সোনকালে পাতিব লাগিব। ইমান সোনকালে কিয় বিয়া পাতিব লাগে? কেইদিনমান এজনে আনজনক ভালদৰে বুজি লওঁ। শুনাচোন, কালি মই বাহিৰলৈ যাম বুলি বাহানা কৰি তোমাৰ লগত ওলাই যাম হা। আমাৰ ঘৰৰ সন্মুখতে ৰৈ থাকিম, তুমি আহিবা। ঠিক আছে, মই তোমাৰ কাৰণে তাত ৰৈ থাকিম। তুমি জানা কালি আমি প্ৰথমবাৰৰ বাবে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হিচাপে লগ ধৰিম। কালি দিনটো আমাৰ দুজনৰ বাবে বহুত স্পেচিয়েল হ'ব, নহয় জানো? হয়, ঠিকেই কৈছা। অ'কে, বাই বাই, কালি লগ পাম। কালি দিনটোত কিমান ভাল লাগিব, তাক ভাল পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে লগ পাম। উফ, তাই ইমান দেৰি কৰি আছে। মোৰ ইয়াত ৰৈ আমনি লাগি গৈছে আৰু। ইমান দেৰি কৰিলা যে? তোমাৰ বাবে কেতিয়াৰ পৰা ৰখি আছো ইয়াতে। এই ঘৰত কিবা এটা কাম কৰি আছিলো। ব'লা ব'লা, দেউতা আহি পাবহি। তোমাৰ বাবে মই আজি এটা সৰু গিফ্ট আনিছোঁ। তুমি কিয় তেনেকে কৈছা? তুমি যিয়ে নিদিয়া সেইটো মোৰ চকু মুদি মৰমেৰে আঁকোৱালি ল'ম আকৌ। আই লাভ ইউ। আই লাভ ইউ টু। এই গোলাপ ফুলটো দেখিবলৈ কিমান ধুনীয়া, নহয় জানো? এই গোলাপ ফুলটো তোমাৰ হাতত যোৱাৰ পাছত ফুলটো দেখিবলৈ আৰু বেছি ধুনীয়া হৈ পৰিছে। হ'ব আৰু তুমি যে কোৱা। সঁচাই, আমি 2 বছৰ আগত আমাৰ চিনাকি হৈছিল, তাৰপিছত আমাৰ বন্ধুত্ব হ'ল। এতিয়া আমি এজনে আনজনৰ বাবে হৈ পৰিলো। হয়, তুমি ঠিকেই কৈছা। তুমি জানা মোৰ মাৰ শৰীৰটো দিনক দিনে বেয়া হ'ব ধৰি আছে। ঘৰত মই আৰু মা অকলে থাকোঁ। মায়ে মোক কৈ আছে বিয়া পতাৰ কথা। মইহে মাক আজি পাতিম বুলি কালি পাতিম বুলি মাক ভুলাই ৰাখিছোঁ। দিনক দিনে মাৰ শৰীৰটো বৰ বেছি বেয়া হ'বলৈ ধৰিছে। মোৰ বৰ চিন্তা লাগি আছে জানা। তোমাক মোৰ ঘৰলৈ একেবাৰে লৈ আনো বুলি ভাবি আছোঁ। তুমিতো মোক 2 বছৰৰ পৰা চিনিয়ে পোৱা। তোমাৰ যদি কোনো আপত্তি নাই, মই কালি তোমাৰ ঘৰত বিয়াৰ প্ৰস্তাৱ দিবলৈ যাম বুলি ভাবিছোঁ। তুমি কি কোৱা? মই তোমাক ভালদৰে চিনি পাওঁ। তুমি কেনেকুৱা ল'ৰা। মোৰ তোমাৰ ওপৰত পুৰা বিশ্বাস আছে। তুমি যে মোক সুখত ৰাখিবা। মোৰ কোনো আপত্তি নাই তোমাৰ লগত বিয়া হ'বলৈ। কালি তুমি আমাৰ ঘৰলৈ আহিবা, মা দেউতাৰ লগত কথা পাতিবা। ঠিক আছে, মই কালি তোমাৰ ঘৰত যাম। তোমাৰ মা দেউতাৰ লগত তোমাৰ আৰু মোৰ বিয়াৰ কথা পাতিম। ঠিক আছে, ব'লা আমি এতিয়া যাওঁ। মা, শুনাচোন, কথা এটা হ'ল নহয়। বিকাশে মোক বিয়াৰ প্ৰস্তাৱ দিছে। কালি বোলে সি আমাৰ ঘৰলৈ আহিব বিয়াৰ কথা পাতিবলৈ। মাজনী, পিছত তই কি ক'লি? ময়ো তাক ভাল পাওঁ, সেইকাৰণে তাক বিয়াৰ কথা পাতিবলৈ ঘৰলৈ আহিবলৈ ক'লো। মা, বিকাশ বৰ ভাল ল'ৰা আৰু। সি মদ ভাং চাধা চিগাৰেট একো নাখায় আৰু তাৰ স্বভাৱ চৰিত্ৰও ভাল। সি মোক বহুত ভাল পায় মা, বিকাশক লগ পোৱা মোৰ 2 বছৰ হ'ল। সি বৰ দুখীয়া ঘৰৰ ল'ৰা সি মানুহৰ ঘৰত কাম কৰি কৰি ইঞ্জিনিয়াৰিং পাছ কৰিলে। এতিয়া সি প্ৰাইভেট জব এটা কৰি আছে। মা, বিকাশ বৰ মেহনত কৰা ল'ৰা মোৰ বিশ্বাস সি এদিন নহয় এদিন ডাঙৰ মানুহ হ'বই। তেনেহ'লে ল'ৰাটো ঠিকেই আছে। তই জানা নহয় তোৰ বাপেক কেনেকুৱা। বাপেক জানো ৰাজি হ'ব? মা, তুমি দেউতাক বুজাবা হা। তুমি বুজালে দেউতাই বুজিব। আমিও দেখোন এসময়ত দুখীয়া আছিলোঁ। এতিয়া দেউতাই মেহনত কৰাৰ বাবেহে আমি ধনী হ'লোঁ। মই এইবোৰ নাজানো। তোৰ দেউতাই যি কয় তাকেই হ'ব। মই তেওঁৰ ওপৰত মাত মাতিব নোৱাৰো। তথাপি মই এবাৰ বুজাই চাম। যা যা, তই এইবোৰ চিন্তা কৰি নাথাকিবি। হেৰি, শুনিছেনে? আজি মাজনীক চাবলৈ ল'ৰা এটা আহিব। তোমাক কোনে ক'লে? কি নাম? ক'ৰ ল'ৰা? তাৰ ঘৰ ক'ত? সি দুখীয়া ঘৰ নে ধনী ঘৰৰ? ৰ'ব, মই আপোনাক কৈ আছোঁ। তাক আপুনি ভালকৈ চিনি পায়েই। তাৰ নাম বিকাশ। সি এটা প্ৰাইভেট কোম্পানীত ইঞ্জিনিয়াৰিং হিচাপে কাম কৰি আছে। না,
মই তেনেকুৱা দুখীয়া আৰু প্ৰাইভেট কোম্পানীত কাম কৰা ল'ৰালৈ বিয়া নিদিওঁ মোৰ ছোৱালীক। দেউতা তেনেকৈ নকবা, সি মোক বহুত ভাল পায় আৰু ময়ো তাক বহুত ভাল পাওঁ। দেউতা, ল'ৰাটো বেয়া নহয়, মই জানো সি মোক বিয়াৰ পিছত সুখত ৰাখিব। মাজনী, তুমি বুজি নাপাবা, তুমি সৰু হৈ আছা। ল'ৰাটো আচলতে তোমাক ভাল নাপায়। তুমি ধনী ঘৰৰ ছোৱালী বুলি জানি এয়া তোমাক ভাল পোৱাৰ চলনাহে কৰিছে। আজিকালি সকলো ল'ৰা একেই, সম্পত্তি লোভত ধনী ঘৰৰ ছোৱালীবোৰক মিছাকৈ ভাল পোৱাৰ প্ৰস্তাৱ দিয়ে, পিছত সম্পত্তিখিনি লোৱাৰ পাছত এৰি থৈ গুচি যায়। দেউতা, তুমি ভুল বুজি আছা, সি তেনেকুৱা ল'ৰা নহয়। তাক মই বহুত আগৰ পৰা চিনি পাওঁ। তুমি এবাৰ তাক লগ পালে সকলো গম পাবা। তাক লগ কৰাৰ কি প্ৰয়োজন আছে? মই তোক এনেকুৱা দুখীয়া ঘৰৰ ল'ৰাৰ লগত কোনো পধ্যেই বিয়া নিদিওঁ। তই মোৰ একমাত্ৰ জীয়ৰী। মই তোক যি টি ল'ৰাৰ লগত বিয়া দিব নোখোজো। তোৰ চকু পানী আমি চাব নোৱাৰোঁ। তই এতিয়া যা ভিতৰলৈ। দেউতা, মই কিন্তু এটা কথা কৈ দিছো দেই, মই বিকাশৰ বাহিৰে কাৰো লগত বিয়া নবহো। মই তাক বহুত ভাল পাওঁ। তাক এৰি মই জীয়াই থাকিব নোৱাৰিম। দেউতা, তুমি এবাৰ প্লিজ বিকাশৰ লগত কথা পাতি চোৱা না। তুমি এইবোৰ কি কথা কৈ আছা হা? তুমি এই সাধাৰণ ল'ৰাজনৰ বাবে তোমাৰ নিজৰ মা দেউতাক এৰি থৈ যাবাগৈ? তোমাক জন্ম দিয়া মা দেউতাক পাহৰি যাবা? তোমাক আমি যিমান কষ্টৰে মৰমেৰে প্ৰীতলি ডাঙৰ দীঘল কৰিছিলোঁ, তোমাৰ এবাৰো মনত পৰা নাই? নহয় দেউতা, মই আপোনালোকৰ মনত দুখ দিব বিচৰা নাই। মাত্ৰ এবাৰ তাৰ লগত লগ ধৰি কথা পাতি চোৱা। ঠিক আছে, কেৱল তুমি কোৱাৰ বাবে ল'ৰাজনক মই এবাৰ লগ ধৰিম। ঠিক আছে, তুমি তাক কালিলৈ আহিবলৈ দিবা। হেৰি শুনকচোন, আপুনি কিন্তু কালি ল'ৰাজন আহিলে যি টি কথা নকব দেই, তাৰ লগত ভালকে কথা পাতিব। হ'ব, তুমি মোক এইবোৰ কথা কোৱাৰ একো প্ৰয়োজন নাই। জানো নহয় মই তাৰ লগত কেনেকৈ কথা পাতিব লাগিব। বিকাশ, ভিতৰলৈ সোমাই আহা, বহা ইয়াতে। নমস্কাৰ খুৰী আৰু খুৰাদেউ। খুৰাদেউ, মোৰ নাম বিকাশ হয়। মই বৰ্তমান প্ৰাইভেট কোম্পানী এটাত সৰু সুৰা চাকৰি কৰি আছোঁ। খুৰাদেউ, পল্লৱীৰ লগত চিনাকি হোৱা আমাৰ প্ৰায় 2 বছৰ হ'ল। তাই মোক ভালদৰে চিনি পায় আৰু ময়ো তাইক ভালদৰে চিনি পাওঁ। তাইক মই বহুত ভাল পাওঁ আৰু মই তাইক বিয়া পাতিব বিচাৰোঁ। এয়াই তোমাৰ পৰিচয় হা? এতিয়া পল্লৱীৰ পৰিচয় শুনা। পল্লৱী হৈছে 20 কোটি টকাৰ সম্পত্তিৰ মালিকৰ জীয়েক আৰু মোৰ 5টা কোম্পানী আছে। আৰু তোমাৰ কি আছে হা? তুমি এটা সাধাৰণ ল'ৰা হৈ মোৰ ছোৱালীক খুজিব আহিছা। মোক ডাঙৰ মানুহে দেখিলেই মোক চেলুট মাৰে, আৰু তোমাৰ নিচিনা এটা ল'ৰালৈ মোৰ ছোৱালীক বিয়া দিম? তুমি নিজকে কি বুলি ভাবিছা হা? তুমি পল্লৱীক ভাল পাই এক্টিং কৰি তুমি মোক সম্পত্তিৰ মালিক হ'ব বিচাৰিছা? আমাৰ সম্পত্তিৰ তুলনাত তুমি এটা ৰাস্তাৰ ভিখাৰী হয়। তোমাৰ ওচৰত কি আছে? নে ঘৰ আছে নে গাড়ী আছে? দেউতা, তুমি এইবোৰ কি সুধি আছা? তুমি চুপ মাৰি থাকা আৰু মোক ক'বলৈ দিয়া। তুমি যিখিনি পইচা এবছৰত ইনকাম কৰা, সেইখিনি পইচা মই এদিনতহে ইনকাম কৰোঁ। খুৰাদেউ, মই এটা কথা ক'ব বিচাৰোঁ। মোৰ হাতত পইচা নাথাকিব পাৰে, কিন্তু মই তাইক বিয়াৰ পিছত যে বহুত সুখত ৰাখিম সেইটো মোৰ পূৰা বিশ্বাস আছে, আৰু ময়ো আপোনাক কথা দিছোঁ। তুমি নাজানা নেকি মৰমেৰে পেট নভৰে বুলি? পেট ভৰাবলৈ পইচাৰ দৰকাৰ হয়। আজিকালি পইচা থাকিলে সুখ দুখ চব কিনিব পাৰি। তুমি কিন্তু মোৰ চৰ্ত এটা মানিব লাগিব। তুমি ঘৰ যোৱা হৈ থাকিব লাগিব, তেতিয়াহে মই তোমাক লগত মোৰ ছোৱালীক বিয়া দিম। খুৰাদেউ, মোক ক্ষমা কৰিব। মই আপোনাৰ চৰ্ত কেতিয়া মানি ল'ব নোৱাৰোঁ। মোৰ বেমাৰী মাক থৈ মই অকলে এই বিল্ডিঙত থাকিব নোৱাৰোঁ। আপুনি মোক দুখীয়া ঘৰৰ ল'ৰা বুলি আপোনাৰ ছোৱালীক মোৰ লগত বিয়া দিব বিচৰা নাই। আপোনাৰ ছোৱালীক মই যদি বিচাৰিলোহেঁতেন কোন কেতিয়াই পলাই নিব পাৰিলোহেঁতেন, কিন্তু মই তেনেকুৱা ল'ৰা নহয়। আজি মই আপোনাক কথা দিছোঁ, যিদিনাখন মই আপোনাৰ নিচিনা ধনী হ'ম, সেইদিনাখন মই আকৌ আপোনাৰ ঘৰত পল্লৱীক নিবলৈ আহিম। বিকাশ, মই তোমাক এৰি থাকিব নোৱাৰো, মোকো লগতে লৈ যোৱা। নহয় পল্লৱী, তুমি ভুল নুবুজিবা। মই এবছৰৰ পাছত আকৌ তোমাক নিবলৈ আহিম। তেতিয়ালৈকে তুমি তোমাৰ মা দেউতাৰ লগতে তুমি থাকা। ঠিক আছে, ময়ো চাম তুমি এবছৰ ভিতৰত কেনেকৈ ধনী হোৱা। ধনী হ'বলৈ বহুত মেহনত কৰিব লাগিব। তুমি জানো পাৰিবা? পল্লৱীক পাবলৈ মই দিন ৰাতি মেহনত কৰিম, আৰু এবছৰৰ ভিতৰত মই আপোনাক ধনী হৈ দেখামেই। পল্লৱীক বিয়া পাতিবলৈ মই যি কৰিব লাগে চব কৰিম। আপোনাৰ নিচিনা মানুহে ক'তনো বুজি পাব প্ৰেমৰ যে কিমান শক্তি আছে। ঠিক আছে, তেতিয়ালৈকে মই পল্লৱীক আপোনাৰ ওচৰত থৈ গৈছোঁ। পল্লৱী, তুমি থাকা, নাকান্দিবা। মই আকৌ এবছৰৰ পিছত ঘূৰি আহিম।